বিশ্বজুৰি কৰোনা মহামাৰীৰ আতংকৰ মাজতে মেৰাপানী সীমান্তত উত্তেজনা। অসমৰ মাটিত নাগালেণ্ডৰ আইন, নগা ছাত্ৰ সন্থা আৰু IRBNে পণবন্দী কৰি ৰাখিছে সীমান্তৰ অসমীয়াক। অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত নগা প্ৰশাসনে অসমৰ মাটিত নিজৰ কৰ্তৃত্ব গজগজীয়া কৰাৰ নিত্য নতুন কৌশল অৱলম্বন কৰি থকাৰ সময়তে তথা সীমান্তত নিয়োজিত 142 নং CRPFৰ মুখ্য শিবিৰৰ সমীপতেই নগাৰ অটপালি। অসমৰ পৰা নাগালেণ্ডলৈ কৰোনা সংক্ৰমণৰ দোহাই দি মেৰাপানী বনগাঁও আৰু বালিগুৰি অঞ্চলত নাগালেণ্ডে অসমৰ মাটিতে অসমীয়া প্ৰৱেশ কৰাত নিষিদ্ধ ঘোষণা কৰি ওপৰ মেৰাপানীবাসী অসমীয়াক পণবন্দী কৰি ৰখা ঘটনাত জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন। মঙলবাৰে মেৰাপানী সীমান্তত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসম আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে হাতে হাতে প্লে কাৰ্ড লৈ নাগালেণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে মেৰাপানীৰ পৰা কোনো যান বাহন ব্যক্তিবিশেষ নগৰাজ্যত প্ৰৱেশত কঠোৰভাৱে বাধা প্ৰদানত মেৰাপানীবাসীৰ একো ক'বলগা নাই যদিও ওপৰ মেৰাপানীৰ ব্যৱসায় বাণিজ্য জনজীৱন স্তব্ধ কৰা নগা প্ৰশাসনৰ এনে কাৰ্যই অসমৰ মাটিত অসমৰ প্ৰশাসনকে নৎসাৎ কৰাৰ পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত অসমৰ সীমান্ত দণ্ডাধীশ গোলাঘাট জিলা প্ৰশাসনৰ শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে। কওকচোন আপুনি ক'ৰ পৰা আহিলে? এই কি চব্জি আনিছিলে? চব্জি ক'লৈ নিব লাগিছিল? গেটৰ পাই কি ঘূৰি আহিলে যে আপুনি? এটা বজা আগত নিদিয়ে যে যাব নিদিয়ে কি বুলি কৈছে? মই হ'লো ডাঙৰ তাৰপৰা আকৌ ইফালে সেইদিনা আহিছিলি এনেকৈ কৈছে, এতিয়া আকৌ ইফালে যাব নিদিয়ে ন। যিটো সময়ত বিশ্বত কৰোনা মহামাৰী আক্ৰান্তই ত্ৰাসৰ সৃষ্টি কৰিছে, সেই সময়ছোৱাতে লকডাউনৰ সুযোগ লৈ পেলাই নাগালেণ্ড চৰকাৰে অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা পটভূমিত এটা ৰাস্তা নিৰ্মাণ কৰিছে। তাৰ উপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল নিচেই কাষতে আমাৰ এখন ৰাজহ গাঁও আছে, মেৰাপানী পঞ্চায়তৰ অধীনত থকা এখন ৰাজহ গাঁও। সেই ৰাজহ গাঁৱত যিখিনি মানুহ আমাৰ ভূমিপুত্ৰ, যিখিনি খিলঞ্জীয়া মানুহ, তেওঁলোকক সম্পূৰ্ণ লকডাউনৰ সুযোগ লৈ পেলাই নাগালেণ্ড চৰকাৰে সেই মানুহখিনিক পণবন্দী কৰি ৰাখিছে, এখন গেট দিছে। অথচ তেওঁলোকৰ মানুহ আমাৰ মেৰাপানীলৈ অহা যোৱা কৰিছে, কিন্তু আমাৰ যিখিনি খিলঞ্জীয়া মানুহ, যিখিনি মানুহ তাত আমাৰ পণবন্দী কৰি ৰাখিছে, সেইখিনি মানুহ কিন্তু আজিলৈকে অহা যোৱা কৰিবলৈ দিয়া নাই। এইটো সময়ত নাগালেণ্ড চৰকাৰে সম্পূৰ্ণ ময়মতালি কৰিছে আৰু তাত থকা আমাৰ অসমীয়া যিখিনি ব্যৱসায়ীৰ ওপৰত অত্যাচাৰ চলাইছে। এনেকুৱা অত্যাচাৰ নচলাবলৈ আমি নাগালেণ্ড চৰকাৰক আহ্বান জনাইছোঁ। আৰু এনেদৰে যদি নাগালেণ্ড চৰকাৰে আমাৰ অসমৰ মানুহখিনিক পণবন্দী কৰি ৰাখে, অনাগত দিনত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, দৈয়াং আঞ্চলিক সমিতিয়ে তীব্ৰৰ পৰা তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। জয় আই অসম। তীব্ৰভাৱে গতি লৈছে। এই লকডাউনৰ সুযোগ লৈ নাগা ইউনিয়ন আৰু নাগা ষ্টুডেণ্ট ইউনিয়ন আৰু নাগা পুলিচে এখন বলপূৰ্বকভাৱে এখন গেট পাতিছে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যেন সেই গেটৰ বাহিৰে যি আমাৰ অসমৰ মাটি আছে, তাত আমাৰ মেৰাপানী ফৰেষ্ট ব্লকৰ অন্তৰ্গত এখন গাঁও আছে। তাত যিহেতু আমাৰ অসমীয়া মানুহ বহুত আছে, কিন্তু সেই অসমীয়া মানুহ আমাৰ অসমলৈ আহিব দিয়া নাই। তেনেধৰণৰ কাৰ্যক আমি ছাত্ৰমুক্তি সংবাদ তীব্ৰভাৱে ধিক্কাৰ দিছোঁ আৰু এই কাৰ্যটো অতি শীঘ্ৰেই ভালদৰে চাবলৈ আমি অসম আৰক্ষীক আহ্বান জনাইছোঁ।